हम लोगों को कुछ कर दीजिए सर। थैंक यू एवरीवन। ধন্যবাদ আপোনালোকৰ যি মৰম দিছে নাজানো সিমানখিনি মৰমৰ মই যোগ্য হয় নে নহয়, কিন্তু এটা সপোন দেখিছিলোঁ আজিৰ পৰা 10 মাহৰ আগতে। ভাবিছিলোঁ কিবা এটা কৰিব পাৰিম ইয়াত। তাৰ আগতে মোৰ ট্ৰেডিশ্যনেল ব্যৱসায় আছিলে, সেই ব্যৱসায়ৰ মাজতো মই এটা ৰিস্ক লৈছিলোঁ, আৰু যিটো সময়ত মই ব্যৱসায়টো ইষ্টৰ হাতত লৈছিলোঁ সেইটো সময়ত আপোনালোকে বিলিভ কৰে নকৰে নাজানো, বহুত মানুহ মোক পাগল বুলি কয়। ইনফেক্ট মোৰ ঘৰৰ মানুহে মোক সেই মুহূৰ্তত গালি পাৰিছিলে। আৰু যিটো মোৰ এটা আছিলে অল অভাৰ ইণ্ডিয়াত মই বেম্বো ছাপ্লাই দিছিলোঁ, বা অল অভাৰ ইণ্ডিয়াত, আৰু সেইটো সময়ত মোৰ পাৰ ডে ইনকাম মিনিমাম 20,000 পৰা 30,000 টকা মোৰ মিনিমাম থাকে। 20,000 to 30,000 ইনকাম পাৰ ডে কৰি থকা অৱস্থাত সেই ব্যৱসায়টো বাদ দি পেলাই মই ইষ্টৰ ইণ্ডিয়াত হাত দিছিলোঁ। সেই ব্যৱসায় বাদ দি মই ইষ্টৰ ইণ্ডিয়াত হাত দিছিলোঁ। মোৰ বেম্বো ছাপ্লাই মই পুৰা টোটেলি বন্ধ কৰি দিলোঁ। কিমান মানুহে মোক তাৰ পৰা ফোন কৰি অৰ্ডাৰ আজিও বিচাৰি আছে। মই বাৰে বাৰে কওঁ যে মই এইটো ব্যৱসায়ত নাই, মই অলৰেডি ট্ৰেক চেঞ্জ কৰিলোঁ। কাৰণ মই এটা বস্তু জানো, জীৱনত যদি ইনকাম কৰিব বিচাৰিছে, জীৱনত যদি ছাকচেছ হ'ব বিচাৰিছে, নিজৰ কমফৰ্ট জোনত থাকি কেতিয়াও জীৱন মানুহ ছাকচেছ নহয়। আপুনি নিজে কমফৰ্ট জোনত থাকি আপুনি নিজক বিপদত পেলাব লাগিব। প্ৰথম আপুনি সম্পূৰ্ণ হাবাডুবা খাব লাগিব। পানীত বানপানীত যেতিয়া মানুহ পৰে তেতিয়া সাঁতুৰিবলৈ শিকে, কিন্তু আপুনি পানীত পৰি ককবকাব লাগিব, তেতিয়া আপোনাৰ ছাকচেছ হ'ব। যদি আপোনাৰ লাইফ অলৰেডি এটা এষ্টাব্লিছ জেগাত চলি আছে তেতিয়াহ'লে কিন্তু আপুনি তাত জীৱনত ছাকচেছ কৰিব নোৱাৰে। কাৰণ আমি দুখন নাৱত ভৰি থৈ কেতিয়াও যাত্ৰা আগুৱাই লৈ যাব নোৱাৰোঁ। যদি মোৰ ডেষ্টিনি ফাইনেল, যদি মোৰ গ'ল ফাইনেল, মই যদি ক'ত পাম মই ডিচিশ্যন ফাইনেল কৰিছোঁ, যদি মোৰ ৰাস্তা ফাইনেল মই গৈ পাম, কিন্তু তাত চবতকৈ ডাঙৰ বস্তু বিশ্বাস। গতিকে এই স্তৰত যদি আপোনালোকে ইনকাম কৰিব বিচাৰিছে, এই স্তৰত যদি আপোনালোকে সঁচাকৈ নিজক এজন আপোনাৰ সকলো সপোন সম্পূৰ্ণ কৰা, নিজক এজন সম্পূৰ্ণ স্বাধীনভাৱে নিজক খাৰা কৰা যদি প্ৰতিষ্ঠা কৰা ব্যক্তি হিচাপে চিনাকি কৰিব বিচাৰিছে, তেতিয়াহ'লে চবতকৈ ডাঙৰ বস্তু হৈছে বিশ্বাস। মই যেতিয়া আৰম্ভ কৰিছিলোঁ অসমত এখনো ষ্ট'ৰ নাছিল। ইনফেক্ট যিবোৰ আমাৰ এই বৈদিক আয়ুৰ্বেদৰ প্ৰডাক্ট মই সেইবোৰ চুবলৈ পোৱা নাছিলোঁ, দেখা নাছিলোঁ। যেতিয়া বুজিলোঁ খুব ভাল লাগিল। খালি এটা কথাই সুধিছোঁ যে সঁচা নে মিছা। মোৰ যিজন আপলাইন ছিল তেওঁ ক'লে যে पूरा সঁচা বছ, आप क्यों टेंशन ले रहा है। मैं इसे टेंशन लेता नहीं, मैं टेंशन देने वाला आदमी हूँ, टेंशन लेने वाला मैं नहीं हूँ। लेकिन पहले मुझको टेंशन देने के लिए जो चीज़ है वो सही है कि नहीं मुझको देख के आना है। तो মই ৰিবুল আৰু আমাৰ গুৱাহাটী ষ্ট'ৰ যিজন চাইকুল ইছলাম, যিজন অ'নাৰ, আমি দিল্লী গৈছিলোঁ। তাত 4 দিন আমি আছিলোঁ, চাইছিলোঁ নয়ডাত, আৰু চাই আমি তাত মাৰ্চৰ 28 তাৰিখে এই কোম্পানীৰ লগত মই জড়িত হৈছোঁ। 2021 মাৰ্চৰ 28 তাৰিখে মোৰ ইয়াত ID লাগিছে। লগে লগে ৰিবুল আৰু এনেকৈ আমাৰ কেইজনমানৰ ID লাগিছে। তাৰপিছত লাহে লাহে আৰম্ভ কৰিলোঁ ব্যৱসায়। কিন্তু মই আগষ্ট মাহলৈকে কোনো ব্যৱসায় কৰা নাছিলোঁ। আগষ্ট মাহলৈকে মই এটা বস্তু বুজিছিলোঁ, অসমত ষ্ট'ৰ অনা প্ৰথম ব্যক্তি কিন্তু চিৰঞ্জীৱ বৰপূজাৰী নহয়। অসমত ষ্ট'ৰ অনা প্ৰথম ব্যক্তি মই নহয়, কিন্তু মোৰ আগতে 5-6জন মানুহে ষ্ট'ৰ লৈ অসমত লঞ্চ কৰিছে। 2019ৰ পৰা ষ্ট'ৰ অসমত চলি আছে। আমাৰ লগতে মৃদুল কলিতাৰ ডাঙৰীয়াই কি কৈছিলে যে 4 বছৰ আগত ষ্ট'ৰ তেওঁ পাইছে। আমাৰ 4 বছৰ আগৰ পৰা ষ্ট'ৰ অসম আৰু নৰ্থ ইষ্টত চিনাকি। কিন্তু বহুত দুখৰ কথা, ইমান বছৰ চিনাকি হোৱাৰ পিছতো এখন ষ্ট'ৰ অসমত নাছিলে। ইমান ডাঙৰ ডাঙৰ লিডাৰ ষ্ট'ৰ জইনিং কৰাৰ পিছতো কোনো এখন ষ্ট'ৰ খুলিবলৈ সাহস কৰা নাছিলে। কাৰণ চবেই জানে কিবা কাৰণত যদি কোম্পানী পলাই যায় 25 লাখ টকা মাৰটো মই খাবলৈ নাই, সেইটো সাহস কাৰো নাছিলে। আৰু সেই সাহস নাছিলে কাৰণে অসমত ইমান বছৰ ষ্ট'ৰে কোনো ধৰণৰ ছাকচেছ কৰি দেখুৱাব পৰা নাছিলে। তো মই যেতিয়া হাতত ল'লোঁ, মই চালি কোম্পানীৰ লিগেল ডকুমেণ্টছখিনি চাইছোঁ। মই বাৰে বাৰে লিগেল ডকুমেণ্টছ চাইছোঁ যে কিবা কাৰণত ক'ৰবাত খুঁত আছে নেকি। লাষ্টত এটা বস্তু ভাবিছোঁ, একো নহ'লেও তহঁতে দোকানখনটো কোম্পানীয়ে লৈ পলাই যাব নোৱাৰে। হা, চব লৈ গৈ দোকানখনটো লৈ পলাই যাব নোৱাৰে। দোকানখনটো মোক দি যাব, গতিকে তাৰ লাইবিলিটি কি।
50 লাখৰ মাল থাকিব দোকানত। আৰু যেতিয়া গুৱাহাটীৰ দোকানখন খুলিবৰ কাৰণে বিল্ডিং বিচাৰিলোঁ, বিল্ডিং বিচাৰোঁতে মোৰ বহুত সময় গ'ল। আল্টিমেটলি 9 আগষ্টত আমি গুৱাহাটীত অসমৰ বিজেপিৰ প্ৰেচিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়াই আমাৰ ষ্ট'ৰখন অপেনিং কৰিলে। আৰু সেই 9 আগষ্টৰ পৰা একচুৱেলি আমি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু আমাৰ টীমটোৰ মাজত এটা জাগৰণ আহিছে ব্যৱসায় কৰাৰ। আৰু সেই 9 আগষ্টৰ পৰা যদি মই ইনকামটোৰ ৰাস্তা ধৰোঁ, সেই আগষ্টতো আজি এটা মাৰ্চ কেইমাহ খুব বেছি 8 মাহ হৈছে। 8 মাহত আজিৰ তাৰিখত মই 52 লাখৰ ওপৰত ইনকাম কৰিছোঁ আৰু 2খন গাড়ী, 1খন বাইক, এটা লেপটপ, এটা মোবাইল এচিভ কৰিছোঁ। আৰু আপোনালোকৰ যে আশীৰ্বাদ থাকে, আপোনালোকৰ সহায় সহযোগিতা থাকে, আৰু 3 বা 4 মাহৰ ভিতৰত অসমৰ নৰ্থ ইষ্টৰ প্ৰথম BMW ৰিচিভাৰ হিচাপে মই চিনাকি দিব পাৰিছোঁ। থেংক ইউ। চ' জয় ষ্টৰ ইণ্ডিয়া, জয়। আমি এই বস্তু যে কওঁ ছাকচেছ, এই পাইছোঁ যে মই পোৱাটো কিন্তু আনন্দ বেলেগ। গাড়ীটো বেলেগ ল'ব পাৰোঁ, মোৰ আগতেও গাড়ী আছিলে, কিন্তু এইবাৰ গাড়ী ৰিচিভ কৰে যিটো আনন্দ, কাৰণ গাড়ীখন এনেকুৱা লাগিছে আজি মোৰ লগত 8,000 মানুহে কাম কৰি আছে। 8,000 মোৰ এনেকুৱা লাগিছে যে 8,000 মালিক এই গাড়ীখনৰ। মই যিখন গাড়ী ৰিচিভ কৰিছোঁ এই গাড়ীখনৰ মালিক মোৰ 8,000 টিম মেম্বাৰ, কাৰণ আপোনালোকৰ কাৰণে মোৰ সম্ভৱ হৈছে মোৰ গাড়ীখন। গতিকে ইয়াত এনেকুৱা এটা পৰিয়াল হিচাপে কাম কৰিছোঁ, না ইয়াত আমাৰ কোনো জাতি ভেদ আছে, না কোনো আমাৰ ওপৰ উচ্চ নিচ আছে। আমি এটা পৰিয়াল। আমি পৰিয়ালৰ প্ৰতিজন সদস্যই এজনক ইজনে হাতত ধৰি আগুৱাই লৈ যোৱাৰ শপত খাইছোঁ, আৰু তেনেকৈ আমি আগুৱাই নি ইষ্ট ইণ্ডিয়াক নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1 কৰিম। আৰু আজিলৈকে ইমান কোম্পানীত কাম কৰিলোঁ, সকলোৱে কয় যে অমুক কোম্পানীৰ পে আউট নাই, অমুক নাই, কোম্পানী নাই, কোম্পানী নাই। আমাৰ কোম্পানীটো বহুত নাই আছে। আমি প্ৰডাক্ট আজিলৈকে জইনিং কৰা বহুত মানুহে এতিয়াও প্ৰডাক্ট পোৱা নাই। আমাৰ জইনিং কৰা বহুত মানুহে 3,000 টকা কম মানুহে কয় যে মাহে মাহে 500 টকা পাম, কিন্তু পোৱা নাই। কিন্তু সকলোৱে পইচা পাই আছে, আপোনালোকে চাব জনা নাই। 3,000 টকাৰ প্ৰতিটোৰ আইডিৰ e-store-india.in খুলি পেলাই তাত চাব, আপোনাৰ পইচা তাত শ্ব' কৰি আছে। আৰু সেই পইচাটো যদি আপোনাৰ একাউণ্টত সোমোৱা নাই, আমাৰ দোকানত আপুনি ফ্ৰী অফ কষ্ট বজাৰ কৰিব পাৰিব কিমান টকাৰ। যদি আপোনাৰ একাউণ্টত 1500 টকা আছে, আমাৰ ষ্ট'ৰৰ পৰা আপুনি 1500 টকা 1 টকাও নিদিয়াকৈ পুৰা 1500 টকাৰ বজাৰ কৰি যাব পাৰিব। গতিকে আমি e-store-india এটা বস্তু মনত ৰাখিব, প্ৰডাক্ট হয়তো দেৰিকৈ পাম, কিন্তু পে'আউট টাইম টু টাইম আমি পামেই পাম। ইয়াত এনেকুৱা এজন মানুহ নাথাকে যোনে পইচা পাব লগা আৰু পইচা নোপোৱাকৈ আছে। এই কোম্পানীত সেইটো কেতিয়াও নহয়। আজি 6 বছৰ হোৱা নাই, আৰু আমাৰ দৃঢ় বিশ্বাস এইটো কেতিয়াও নহয়, কাৰণ কোম্পানীয়ে পইচা দি আছে, ইমান টাইম টু টাইম পে'মেণ্ট কৰে। আজি আমি কোনোদিন কাকো পইচাৰ কাৰণে ফোন কৰিব, এদিন হয়তো ক'ৰবাত কিবা কাৰণত দেওবাৰ বা শনিবাৰ কাৰণে দেৰি হৈছে, বা কিবা অকেজনৰ কাৰণে দেৰি হৈছে, কিন্তু পে'মেণ্ট টাইম টু টাইম আমাৰ ষ্ট'ৰত আহে। আৰু য'ত পইচা আছে ত'ত ব্যৱসায় আছে। গতিকে পইচা যিহেতু আছে, ব্যৱসায় 100% হ'ব। এতিয়া আহিলোঁ মোৰ মূল যিটো কথা, আমাৰ বিশ্বাস। চাওক, ইয়াত যেতিয়া বেলেগৰ দোকানত মিঠাতেল 230 টকা, আমাৰ দোকানত যেতিয়া 160 টকাত কিনিব, মানুহ পাগল হৈ যাব। আপুনি চাওক, আপোনালোকে খালি এই বস্তুটো কৰক, আপোনালোকে গম পাব যে আৰু 2 দিনৰ পিছত ইষ্ট-ইণ্ডিয়াই কি ডাঙৰ ধামাকা কৰিব গৈ আছে। আপোনাৰ লগত এনেকুৱা এটা ঘৰ নাথাকিব যিটো ঘৰৰ মানুহ ইষ্ট-ইণ্ডিয়াৰ মেম্বাৰ নোহোৱাকৈ থাকিব। গতিকে সেই সকলোখিনি আপোনালোকৰ কিন্তু ডাউনলাইন। আপোনালোকৰ হাতত কিমান ডাঙৰ অপৰচুনিটি। আপোনালোক আজি যিখিনি মানুহ বহি আছে, আপোনালোক হৈছে গছজোপাৰ ঘাই শিপা। আপোনালোক গছজোপাৰ ঘাই শিপা, আপোনালোকৰ ওপৰত যিমান ফল লাগিব তাৰ বাহাদুৰি কিন্তু আপোনালোকে পাব। গতিকে আমি গছ পুলিটো আজি জাষ্ট খালি গুটিটো সিঁচি পুলিটো ৰুইছোঁ, পুলিটো ওলাইছে। আজি ইয়াত ফল ডাঙৰ হৈ ফল লাগিবৰ কাৰণে বহুত সময় আছে, আৰু গোটেই জীৱন আমি ইয়াৰ পৰা ফল খাব পাৰিম। জাষ্ট খালি আমাক কি লাগে, ধৈৰ্য লাগিব। অকণমান অধৈৰ্য নহ'ব, প্ৰতিটো কাম হ'ব, কিন্তু অকণমান অপেক্ষা কৰিব। আমি যিহেতু এটা ডাঙৰ কাম মই যেতিয়া কৰিছিলোঁ, মই যদি ভাবি থাকিলোহেঁতেন যে অসমত ইষ্ট নোহোৱালৈকে মই ব্যৱসায় নকৰোঁ, তেতিয়ালৈকে মই আজি এইটো ইনকাম সম্ভৱ হ'লহেঁতেন নেকি? যদি মই বহি থাকিলহেঁতেন, আপোনালোক যদি বহি থাকে যে লংকাত ষ্ট'ৰ অপেনিং নোহোৱালৈকে মই কাম নকৰোঁ, জীৱনত ছাকচেছ কৰিব পাৰিব নেকি? কেতিয়াও নোৱাৰে। আৰু কেতিয়াও নাভাবিব যে মোৰ পইচা অহা নাই। বহুত মানুহে নুবুজাকে প্লেনত জইন কৰিছোঁ, বহুত ডাঙৰ এটা প্ৰব্লেম হৈ আছে। মই খুব দৰকাৰী কথা এটা আপোনাক কৈ থৈছোঁ। বহুত মানুহে এটা বস্তু জানে, মাৰ্কেটিং প্লেনটো বহুত মানুহে ভালকৈ বুজা নাই। এইটো বৰ ডাঙৰ এটা ড্ৰবেক।
আমি যে কওঁ ৯,০০০ টকা জইনিং কৰিলে মাহে ১১০০ টকাকে পাব, ৩,০০০ টকা জইনিং কৰিলে মাহে কিমান টকা পায়? ৫০০ টকা। ৩০০ টকা একাউণ্টত আহে, ১৯০ টকা ৱালেটত যায়, বাকীটো তিনি আছে। এই পইচাটো কেনেকৈ আহে আপোনালোকে বুজি লওক। এই পইচাটো নুবুজিলে কিন্তু আপোনালোকে জীৱনত কনফিউজনত থাকি যাব। আপোনাৰ একাউণ্টত যদি ৯,০০০ টকা জইনিং কৰে আৰু আপোনাৰ একাউণ্টত যদি পইচা আহিবলগীয়া হয়, আপুনি কাম নকৰাকৈ, আপুনি একো কাম কৰা নাই, কিন্তু আপোনাৰ একাউণ্টত যদি মাহে মাহে পইচা আহিব লাগে, তেতিয়াহ'লে আপুনি মিনিমাম কিমান দিন অপেক্ষা কৰিব লাগিব? মিনিমাম ৩ মাহ। ৪৫ দিন নহয়, চবেই ভুল কৰে। ৪৫ দিনৰ পৰা পইচা আহিব। ৪৫ দিনৰ পৰা পইচা নহয়, ৪৫ দিনৰ পিছৰ পৰা কেলকুলেশ্যনটো আৰম্ভ হয়। আপোনাৰ একাউণ্টত পইচা আহোঁতে ৩ মাহ সময় লাগিব। গতিকে ৩ মাহলৈকে আপুনি কাকো প্ৰশ্ন নকৰিব। কোনোবাৰ ২ মাহতো আহিব পাৰে, কোনোবাৰ ২.৫ মাহতো আহিব পাৰে, কোনোবাৰ ৩ মাহো লাগিব পাৰে। জইনিং ডেটৰ ওপৰত এইটো ডিপেণ্ড কৰে। এতিয়া সকলো মানুহ জইনিং কৰোঁতে ক'ব, যদি ৯,০০০ টকা জইনিং কৰি একো কাম নকৰে, এজনো মানুহ জইনিং নকৰাই, আপোনাৰ একাউণ্টত পইচা আহিবৰ কাৰণে মিনিমাম কিমান দিন লাগিব? ৩ মাহ। এইটো শপত খাই ল'ব, ৩ মাহ, কেতিয়া ৪৫ দিন বুলি নক'ব। আৰু যদি আপুনি ৩,০০০ টকা জইনিং কৰিছে, একো কাম কৰা নাই, আপোনাৰ একাউণ্টত পইচা আহিবৰ কাৰণে কিমান দিন লাগিব? ৬ মাহ। ৬ মাহ মিনিমাম। ৬ মাহত আপোনাৰ একাউণ্টত ৩০০ টকাকৈ যদি জমা হয় মাহে, ৬ মাহত কিমান টকা হ'ব? ১৮০০ টকা। ঠিক আছে, আপোনাৰ ৪৫ দিন তাৰপৰা বাদ দি দিয়ক, তাৰমানে ১.৫ মাহ বাদ দি দিয়ক, আহিলে আপোনাৰ ৪.৫ বা ৪.৫ মাহ। গতিকে ৪.৫ মাহৰ ভিতৰত আপোনাৰ একচুৱেলি পইচাটো একাউণ্টত আহে, যিটো ৪৫ দিনটো ধৰি ৬ মাহ হয়। আৰু সেই পইচাটো ১,০০০ টকা হ'লে কোম্পানীয়ে আপোনাৰ একাউণ্টত ট্ৰেন্সফাৰ কৰে। নোহোৱাৰ কাৰণ এইটোৱে যে আপোনাৰ একাউণ্টত যেতিয়ালৈকে ১,০০০ টকা জমা নহয়, কোম্পানীয়ে পইচাটো আপোনাৰ একাউণ্টত ট্ৰেন্সফাৰ নকৰে। আইডিত শ্ব' কৰি থাকিব, কিন্তু একাউণ্টত ট্ৰেন্সফাৰ নকৰে। গতিকে একাউণ্টত ট্ৰেন্সফাৰ হ'বৰ কাৰণে আপোনাৰ ১,০০০ টকাৰ ওপৰত জমা, তাৰমানে ১,২০০ টকা জমা হ'বৰ কাৰণে মিনিমাম আপোনাক ৪ মাহ লাগিব। মাহেকত যদি ৩০০কৈ হয়, ১২ মাহত কি ৪ মাহত ১,২০০ টকা, তাহলে ১,২০০ টকা ৪ মাহত আপোনাৰ একাউণ্টত পইচাটো ট্ৰেন্সফাৰ হ'ব, একেলগে ১,২০০ টকা। আৰু তাৰ আগত যদি আপুনি খৰচ কৰিব বিচাৰে, আমাৰ ষ্ট'ৰত আহিব, আপুনি বজাৰ কৰিব, ১ টকা পে'মেণ্ট নোহোৱাকৈ আপুনি ১,০০০ টকা, ৮০০ টকা, ৬০০ টকা যি জমা আছে, সেই পইচাটো বজাৰ কৰি লৈ যাব পাৰিব, ১ টকা পে'মেণ্ট কৰিব নালাগে। গতিকে পইচা সকলোৱে পাব, কিন্তু প্ৰথম পইচাটো আহোঁতে সদায় সময় লাগে। আৰু এবাৰ যদি আহি গ'ল, কিন্তু চাৰ্কল কণ্টিনিউ হৈ থাকিব, টেনশ্যন ল'ব লাগে। আৰু বেদা পইণ্টৰ পইচা আহিবৰ কাৰণে মিনিমাম ২ মাহ লাগে। ২ মাহ আপোনালোকে বেদা পইণ্টৰ পইচাৰ কাৰণে ২ মাহ আপোনাৰ হাতত ধৰি থাকক। কাৰোবাৰ ৪৫ দিনতো আহে, কাৰোবাৰ ৫০ দিনতো আহে, কাৰোবাৰ ৫৫ দিনো লাগে, কাৰোবাৰ ২ মাহো লাগে, ৬০ দিনো লাগে। গতিকে যদি এবাৰ বেদা পইণ্টৰ পইচা আহি গ'ল, সেইটো পইচা ১১,২৫০ টকা, সেইটো প্ৰত্যেক মাহে মাহে আপোনাৰ একাউণ্টত আহিব। গতিকে এইখিনি সময় আমি ধৈৰ্য ধৰিব লাগিব। আমি যে কাম নকৰাকৈ ইনকাম কৰিম বুলি ভাবিছোঁ, এইখিনি সময় আমি ধৈৰ্য ধৰিব লাগিব। আৰু আমাৰ কোম্পানীত আপুনি যিখিনি পাবলৈ গৈ আছে, সেইখিনি আপোনালোকে কিমানখিনি বুজিছে নাজানো, কিন্তু মই থুলমূলকৈ এইটোৱে কওঁ, বেলেগ নেটৱৰ্কৰ নিচিনা মানুহ জইনিং কৰাটো ডাঙৰ কথা নহয়। মানুহ এজন জইনিং কৰা মানে আপুনি এটা বংশ বৃদ্ধি কৰিছে। আৰু আপুনি জইনিং কৰা মানুহজনে যাক জইনিং কৰাব, তেওঁ যাক জইনিং কৰাব, তেওঁ যাক জইনিং কৰাব, এইটো আপোনাৰ টিম, এইটো আপোনাৰ টিম। সেই টিমটোৱে জীৱনত যিমান বজাৰ কৰিব, যদি মই মোৰ পৰা কওঁ, আপোনালোকে ইয়াত যিমান জইনিং মানুহ আছে, কাইলৈ আপোনালোকে যেতিয়া আমাৰ ষ্ট'ৰত বজাৰ কৰিব, আপুনি যদি এটা কেডবেৰী চকলেটো কিনে ১০ টকাৰ, মোৰ একাউণ্টত ১০ পইচা বা ১৫ পইচা এটা সোমাব। বস্তুটো বুজি লওক। আমাৰ টিমে যিমান বজাৰ কৰিব, সেই বজাৰৰ পৰা এটা পাৰ্চেণ্টেজ আমাৰ একাউণ্টত সোমায়, লিডাৰৰ একাউণ্টত সোমায়। কাৰণ আপুনি যদি লিডাৰ হয়, আপোনাৰ টিমৰ বজাৰৰ পৰা আপুনি গোটেই জীৱন পইচা পাব। তাৰমানে কাইলৈৰ পৰা লংকাৰ মানুহে ৰাতিপুৱা শুই উঠি বিস্কুটটো চুমাব, মোৰ একাউণ্টত পইচা। আপোনালোকে চাহকাপ খাব, মোৰ একাউণ্টত পইচা। আপোনালোকে ভাত খাব, মোৰ একাউণ্টত পইচা। আপোনালোকে মাছ খাব, তেল যিহেতু পাছত ফ্ৰাই কৰিব লাগিব, তেলটো দিয়াৰ পৰাই কিনিব, সস্তাত যিহেতু পাব, মোৰ একাউণ্টত পইচা। গতিকে কল্পনা কৰা কেনেকুৱা হ'বলৈ গৈ আছে। এইটো হৈছে ঈশ্বৰৰ বাহাদুৰি। আমি জইনিং কৰি মই ৫০ লাখ টকা পাইছোঁ, এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে মই মোৰ টিমটোৱে বজাৰ কৰাৰ কাৰণে গোটেই জীৱন মোৰ পিছত মোৰ ল'ৰাইও এই গোটেই টিমৰ পৰা পইচা খাই থাকিব পাৰিব। আৰু জীৱনত মানুহে এটা বস্তু মনত ৰাখিব, আমি চব বস্তু নকৰাকৈ থাকিব পাৰোঁ, কিন্তু নোখোৱাকৈ থাকিব নোৱাৰোঁ।
ইষ্ট ইণ্ডিয়া ব্যৱসায় এনেকুৱা এটা ব্যৱসায় যিটো ব্যৱসায়ত আপুনি কাকো বস্তু বিকিব নালাগে। কাৰোবাক চেনি বিকিব লাগে নেকি? কাৰোবাক দাইল বিকিব লাগে নেকি? চাউল বিকিব লাগে নেকি? তেল বিকিব লাগে নেকি? নালাগে। আপুনি ধাৰা খাই ধাৰাই খাওক, আপুনি পতঞ্জলি খাই পতঞ্জলি খাওক, আপুনি ইঞ্জিন খাই ইঞ্জিনে খাওক, কিন্তু বেলেগৰ দোকানত নাখায় আমাৰ দোকানত খাওক। কিয়? আমাৰ দোকানত আপুনি বেলেগতকৈ সস্তাত পাব আৰু আপুনি খোৱাৰ কাৰণে মই পইচা পাব। চিম্পল কথা। সস্তাত খুৱাইছোঁ ডাঙৰ সমাজ সেৱা। আজি এই ভয়ংকৰ মূল্য বৃদ্ধিৰ সময়ত যদি আমি মানুহক অকণমান সস্তাত কিবা এটা বস্তু দিব পাৰিছোঁ, এইটো ডাঙৰ এটা আশীৰ্বাদ। আৰু সেই আশীৰ্বাদৰ লগত যদি ইনকাম থাকে, ফোনত ভগা চৰা হয়নে নহয়? তাতকৈ কিবা লাগে নেকি? জীৱনত আমি ইমান বছৰ কাম কৰিলোঁ নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত, আমাৰ চেণ্ডেলৰ ফিটা ছিঙি গ'ল, জোতা ফাটি গ'ল, ইনকাম কৰিব পৰা নাই, কাৰণ আমি ইমান দিন এজ এ ছেলছমেন কাম কৰি আছিলোঁ। আমি এজ এ বিক্ৰেতা কাম কৰি আছিলোঁ। ঘৰে ঘৰে গৈ বস্তু বিকোঁ, মানুহক কওঁ যে মোৰ টুথপেষ্টটো বহুত ভাল, মোৰ চাবোনটো বহুত ভাল, মোৰ তেলটো খাওঁ, কলেষ্ট্ৰল জীৱনত নহয়। কিমান বুজাম? বুজাই বুজাই পাগল হৈ যায় প্ৰডাক্টৰ কথা। আৰু মানুহটোৱে বুজা মানুহটোৱে জোচত আহি পেলাই 1 লিটাৰ লয়, কিন্তু ঘৰত গিৰিয়ে যেতিয়া বনায়, সেই তেলটো গোটাই কিনে আনিবলৈ নেক্সট টাইম তেওঁ বুজাই কিনে সেইটো দেখি। আমি জীৱনত কেতিয়াও আমাৰ নিজৰ খোৱা বস্তুৰ লগত কম্প্ৰমাইজ নকৰোঁ। আৰু এইটো কনচেপ্ট যে আপুনি কোনো জেগাত কম্প্ৰমাইজ কৰিব নালাগে। আপুনি আপোনাৰ দৰকাৰী বস্তুবোৰ আমাৰ দোকানত কিনক, আপুনি ৰেচন কিনক, আপুনি আপোনাৰ কাপোৰ কিনক। এই পেণ্টটো যে মই পিন্ধি আছোঁ আমাৰ কোম্পানীৰ পেণ্ট, দামটো ইয়াৰ 4,000 টকা আৰু মই কিনিছোঁ মাত্ৰ 600 টকা। ইমান ডিছকাউণ্ট হ'ব। 4,000 টকা পেণ্ট মই 600 টকাত পাইছোঁ, যিটো আপোনালোকে নগাঁও ষ্টৰত পাব। আপুনি টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন যি কিনে আৰু 50,000 টকা যি দাম আমাৰ দোকানত 35,000 টকাৰ ওপৰত পাব। কি লাগে তাতকৈ কম? কি বস্তু নাই? মোবাইল পাব, টিভি পাব, ফ্ৰিজ পাব, ৱাশ্বিং মেচিন পাব, অভেন পাব, কাপোৰ পাব, লেডিজ গাৰ্মেণ্টছ পাব, গ্ৰচাৰী পাব, আৰু কি লাগে? ইয়াৰ পিছত ইলেক্ট্ৰনিক স্কুটি আহি আছে, ইয়াৰ পিছত ঘৰ বাংলো আহি আছে। আপোনাৰ ঘৰ বাৰী চব আমাৰ কোম্পানীৰ আহি আছে, অলৰেডি বাংলো বনি আছে। গতিকে এনেকুৱা এটা প্লেটফৰ্ম, যিখন প্লেটফৰ্মত ইনফিনিটি একচুৱেলি ইয়াত কেক নাইকিয়া, কোনো বস্তুৰ কেক নহয়। আপুনি গৈ থাকিব, চলি গৈ থাকিব। আৰু এইটো এনেকুৱা এটা কোম্পানীত আপুনি কাম কৰিবলৈ সুবিধা পাইছে, যিটোৱে ভাৰতত নহয় গোটেই পৃথিৱীত নিজৰ ঠাণ্ডা লৈ দৌৰিবলৈ আৰম্ভ কৰিছে। ইষ্টৰ ঠাণ্ডা আজি 2 দিনৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ। কম্বোডিয়াৰ ছোৱালীয়ে কৈছে, ইষ্টৰ ইজ কামিং হিয়াৰ কম্বোডিয়া, I love you ইষ্টৰ। এনেকৈ ইষ্টৰ কম্বোডিয়াৰ ছোৱালীয়ে ইষ্টৰ বিষয়ে কৈ আছে। অলৰেডি ডুবাইত গ'ল, কম্বোডিয়া গ'ল, শ্ৰীলংকা আহি আছে, বাংলাদেশত আমাৰ খুব শ্বৰ্টলি আপোনালোকে পাব, নেপালত পাব, USA পাব, এনেকৈ মৰক্কোত পাব আমাৰ ইষ্টৰ। এনেকৈ অলৰেডি চৌদি আৰবত চলি আছে কথা যে এনেকৈ আমাৰ বহুত জেগাত আপুনি ইষ্টৰ দেখিবলৈ পাব। আৰু আপোনালোকে এনেকুৱা এটা ডাঙৰ ছাতৰ তলত কাম কৰিবলৈ সুবিধা পাইছোঁ, যিটো আপুনি নিজেই গৰ্ব অনুভৱ কৰিব যে আপুনি কোন কোম্পানীত কাম কৰিছে। গতিকে ইমান এটা ডাঙৰ কোম্পানীত কাম কৰাবলৈ সুবিধা পোৱাটো এটা ডাঙৰ নিজৰ এটা বহুত ডাঙৰ কথা। গতিকে এনেকুৱা এটা ডাঙৰ কোম্পানীত কাম কৰিবলৈ সুবিধা পায়, ইমান ইজিকৈ আমি ইনকাম কৰাৰ ৰাস্তা পাইছোঁ, যিহেতু ইয়াত যদি আমি ছাকচেছ হ'ব নোৱাৰোঁ, জীৱনত বেলেগত ছাকচেছ হোৱাটো সম্ভৱ নহয়। গতিকে শেষত মই বেছি সময় নলওঁ, অলৰেডি আমাৰ টাইম হৈ আহিছে 3:10-15 হ'ল। গতিকে আমি ইষ্টৰ অপেনিং কাৰ্যসূচীলৈ আমি যাম। এতিয়া আমি কিতাপৰ পৰ্বখিনি আমি আৰম্ভ কৰিম। আৰু শেষত যদি আপোনাৰ কিবা প্ৰশ্ন আছে, বৰ বেছি দীঘলীয়াকৈ নকৰোঁ মই, যদি কিবা পাৰ্চনেলি কাৰোবাৰ মোক কিবা সুধিব লগা আছে, 5 মিনিট সময় মই তাৰ কাৰণে আপোনাক দিম, 5-10 মিনিট সময়। যদি কিবা পাৰ্চনেলি সুধিব লগা থাকে সুধিব পাৰে। শেষত মই বেছি সময় নলৈ আপোনালোকক মই এটাই কৈছোঁ, খুব ডাঙৰ এটা অপৰচুনিটি পাইছে। আপোনালোকৰ ঘৰতে ষ্ট'ৰখন অপেনিং হৈছে। আপোনালোকে যদি এতিয়াও ইয়াত কৰিব নোৱাৰে, জীৱনত আৰু বেলেগ কিছু কৰিব পাৰিব তাৰমানে। গতিকে কথাটো অলপ অন্তৰ পৰা ভাবক। কিবা এটা ব্যৱসায় কৰাৰ আগতে ডিচিশ্যনটো লওক, যিহেতু ল'ব ইয়াৰ পৰা আৰু ইয়াৰ পৰা, দুটা জেগাৰ পৰা। আৰু দুটাই যদি একে কৈছে আপোনাৰ বিজনেছত কোনো ৰখাব নোৱাৰে। শেষত খুব ভালদৰে আগুৱাই যাওক। সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু সকলোকে কোটিপতি হোৱাৰ আশাৰে মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। জয় ইষ্ট ইণ্ডিয়া, জয় ইষ্ট ইণ্ডিয়া, জয় ইষ্ট ইণ্ডিয়া। ধন্যবাদ।